নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈ চাব। বলক তেন্তে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। যিহেতু এতিয়া গৰম দিন চলি আছে, গৰম দিনত টেঙা তৰকাৰী খাবলৈ মন যায় নহয়নে বাৰু? সেয়েহে মই আজি মধুসোলেঙৰ লগত মাছৰ তৰকাৰী এখন বনাম বুলি ভাবিছোঁ। মধুসোলেঙৰ লগত মাছ বনালে খাবলৈ বহুতেই সোৱাদ হয়। বলকচোন মধুসোলেঙৰ টেষ্টি তৰকাৰীখন মই কেনেকৈ বনালোঁ চাওঁ। প্ৰথমতে মধুসোলেঙৰ আগ কেইটামান ছিঙি ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এইফালে মই কেৰাহীত মাছখিনি ভাজিব লৈছোঁ। মাছখিনি ভাজা হয় মেলি মই এইফালে মধুসোলেঙৰ আগখিনি ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এইফালে ৰেডি কৰি লৈছোঁ পিঁয়াজ, জলকীয়া, আদা, নহৰু আৰু দুটা বইল আলু। এতিয়া গেছত কেৰাহীখন বহাই দি কেৰাহীটো গৰম হোৱাৰ পিছত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি লওঁ। তাৰপিছত জোখমতে হালধি দিলোঁ। হালধি দি অকণমান ভাজি লৈছোঁ পিঁয়াজখিনি আৰু এতিয়া পিঁয়াজখিনি ভাজা হোৱাৰ পিছত ইয়াতে দি দিলোঁ কাটি থোৱা মধুসোলেঙৰ পাতখিনি। এতিয়া এইখিনি অকণমান ভাজি ল'ম। আৰু মধুসোলেঙৰ পাতখিনি অকণমান সময় ভাজিলে এনেকৈ জহি যায় তৎক্ষণাতে, গতিকে বেছি সময় আৰু ভাজি থাকিব নালাগে। এতিয়া ইয়াতে জোখমতে নিমখ, বইল কৰি থৈ দিয়া আলুখিনি লগতে আদা নহৰুখিনিও দি দিলোঁ। এতিয়া এইখিনি অকণমান সময় মই ভাজি ল'ম। এতিয়া মই ইয়াতে অকণমান পানী দিম যাতে আলুখিনি ধুনীয়াকৈ ভাঙি দিব পাৰি। আৰু এতিয়া মই আলুখিনি ভাঙি দিছোঁ। আৰু এয়া দেখিছেনে, আলুখিনি ভাঙি দিয়াৰ পিছত এইখিনি এনেকৈও খাব পাৰি, কিন্তু যিহেতু মই ইয়াতে মাছ দিম, মাছ দিয়াৰ কাৰণে ইয়াতে পানী দিব লাগিব। এতিয়া মই ইয়াতে পানী দি দিছোঁ। পানী দিয়াৰ অলপ পিছতে মই এতিয়া ইয়াতে মাছখিনি দি দিম। আৰু এতিয়া মাছখিনি দিয়াৰ পিছত 7 মিনিটমান এনেদৰে উতলিব দিম। আৰু এয়া মধুসোলেঙৰ লগত মাছৰ তৰকাৰীখনৰ ফাইনেল লুকটো চাওকচোন। দেখিবলৈ ইমান সুন্দৰ হৈছে, খায়ো টেষ্টি লাগিব। গতিকে আপোনালোকে যদি এনেকৈ খাই পোৱা নাই, এদিন খাই চাবচোন, বৰ সোৱাদ লাগে। গতিকে আজিৰ ৰেচিপি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এটা কৰিব, আৰু যদি বেছিকৈ ভাল লাগে তেন্তে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।